নমস্কাৰ। কঁকালৰ বিষ আৰু ইয়াৰ সমাধান। আজি কঁকালৰ বিষৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। কঁকালৰ বিষ, পিঠিৰ বিষৰ পৰা এজন ৰোগী কেনেকৈ আৰোগ্য লাভ কৰিব পাৰিব। আসন, প্ৰাণায়াম, একুপ্ৰেছাৰ, বনৌষধি আৰু আয়ুৰ্বেদিক ঔষধ, সচাৰিবতী কৰণীল, শিলাজিৎ, মহাযোগৰাজ গগৈ, কেশৰ গগৈ, চন্দ্ৰপ্ৰভাৱতী, ত্ৰয়োদশাং গগৈ, মহাযোগৰাজ গগৈ, যোগৰাজ গগৈ, এইখিনি ঔষধ আপুনি ব্যৱহাৰ কৰিব পাৰে ৰোগৰ লাভ কৰিব কাৰণে। আৰু ঔষধৰ লগে লগে একুপ্ৰেছাৰ, ছবিত দেখাৰ দৰে বুঢ়া আঙুলিৰে এই অংশটোত, তৰ্জনী আৰু বুঢ়া আঙুলিৰ মাজৰ অংশটোত হেঁচা মাৰিব লাগে, প্ৰেছাৰ দিব লাগে আৰু বুঢ়া আঙুলিটো মেছেজ কৰিব লাগে। বাৰে বাৰে কৰিব লাগে, কেইবাদিনো কৰিব লাগে। এনেই বহি থকা সময়খিনিত, টিভি চোৱা সময়খিনিত, অফিচত বহি থকা সময়খিনিত একুপ্ৰেছাৰ কৰিব পাৰে। ইনষ্টেণ্ট বেনিফিট, তৎকালিক লাভৰ কাৰণে, বিষৰ উপশমৰ কাৰণে এই একুপ্ৰেছাৰ খুব ভাল এটা চিকিৎসাৰ বিধান। শ্ৰদ্ধেয় দিব্যজ্যোতি বৰুৱা একুপ্ৰেছাৰৰ এজন বিশেষজ্ঞৰ দৰে তেখেতে বিভিন্ন ৰোগীক বিভিন্ন ৰোগৰ পৰা আৰোগ্য লাভ কৰোৱাইছে আৰু উঠি অহা প্ৰজন্মৰ কেইবাজনো ল'ৰা ছোৱালীক তেওঁ একুপ্ৰেছাৰৰ শিক্ষা দি পেলাই প্ৰশিক্ষিত কৰি তুলিছে। একুপ্ৰেছাৰ এটা চিকিৎসাৰ ভাল উপাচাৰ। কঁকালৰ বিষ, পিঠিৰ বিষ পৃথিৱীৰ মানুহৰ অসুখ। সকলো মানুহেই কিন্তু কম বেছি পৰিমাণে এই ৰোগত ভুগিছে। একুপ্ৰেছাৰৰ যিখিনি চিত্ৰ মনোজ ভূঞাই দেখুৱাইছে সেইখিনি চাই থাকিব, শিকক আৰু কৰিবলৈ চেষ্টা কৰিব। বাৰে বাৰে চাব, বাৰে বাৰে কৰিব। একুপ্ৰেছাৰৰ লগে লগে আসনৰ কথা আছে। এয়া উশাহ লৈ পেলাই মূৰটো পিছফালৰ পৰা ঠেলিছে, ৰিলেক্স কৰিছে আৰু ৰাজহাড়ৰ সেই পাৰ্টিকুলাৰ স্পটটো আপুনি লক্ষ্য কৰিছে এই ব্যায়ামত। শচীন কুমাৰ নাথ কঁকালত হাতখন থৈ পিছফালে হাউলিছে, অৰ্ধষ্ট্ৰাসন, ৰাজহাড়ৰ ব্যায়াম। যিহেতু পৃথিৱীৰ বেছিভাগ মানুহেই, ক'বলৈ গ'লে সকলো মানুহেই কম বেছি পৰিমাণে এই পিঠিৰ বিষ, কঁকালৰ বিষ, বেক পেইনত সমস্যাত ভাৰাক্ৰান্ত হৈ আছে। সংখ্যাটো বৰ ভয়ংকৰ, বহুত বেছি মানুহ। আৰু বেছিভাগ মানুহেই কঁকালৰ বিষৰ বাবে চিকিৎসকৰ ওচৰলৈ যাবলগীয়া হয়। আৰু তেওঁলোকে এইটো উষ্ট্ৰাসন, পিছফালে আঁঠুত ভাঁজ লগাই আঁঠুত থিয় হৈ পিছফালে হাউলি গুৰুৱাত ধৰিছে। সকলো মানুহে এই বিষৰ কাৰণে, কঁকালৰ সমস্যাৰ কাৰণে সময়ত কাম কৰিব নোৱাৰে। সময়ৰ কামবিলাক, কাৰ্যালয়লৈ সময়ত যাব নোৱাৰে, খেতিপথাৰত তেওঁ উপস্থিত হ'ব নোৱাৰে, ব্যৱসায় প্ৰতিষ্ঠান খুলিব নোৱাৰে, কৰিবলৈ যাওঁ বুলি ক'লে যাব নোৱাৰে, নানানটা সমস্যা। কিন্তু এয়া অৰ্ধচন্দ্ৰাসন কিদৰে কৰিছে, হাতখন কেনেকৈ আছে, গোটেই পষ্টাৰটো আপোনালোকে ভালদৰে মন কৰিব আৰু কৰিবলৈ চেষ্টা কৰিব। লাহে লাহে দেখুৱাইছোঁ যাতে আপোনালোকে ভালকৈ শিকি ল'ব পাৰে। এয়া নিমখ গৰম কৰি কাপোৰৰ মাজত বান্ধি সেক দিয়া হৈছে। এনেদৰেও আৰাম কৰিব পাৰি। মকৰাসন, কিলাকুটি ভাঁজ লগাই হাতৰ তলুৱাত মুখখন থৈ এখন এখন ভৰি দাঙা হৈছে, তাৰপিছত দুখন ভৰি সহজভাৱে
উশাহ নিশাহৰ প্ৰক্ৰিয়াটো লৈ থকা হৈছে। আমাৰ এইটো সৌভাগ্য যে কেইটামান এনেধৰণৰ সাধাৰণ অভ্যাসৰ দ্বাৰা এই ৰোগৰ পৰা হাত সাৰি থাকিব পৰা যায়, বা তাৰ পিছতো যদি ৰোগত আক্ৰান্ত হয় তেতিয়া ঘৰুৱা চিকিৎসা, শৰীৰৰ সঠিক এক্সাৰচাইজ, এই ভুজংগাসনৰ প্ৰথম প্ৰক্ৰিয়া। কিলাকুটিটো ভাঁজ লগাই থৈছে, সম্পূৰ্ণ উঠি যোৱা নাই, বুকুৰ ওচৰত ভাঁজ লগাইছে। একুৰেট এক্সাৰচাইজ, পাৰফেকশ্যন লাগিব, সঠিকভাৱে কৰিব লাগিব। সময়ৰ কথাও আছে, কিমান সময় আপুনি থাকিব। ভুজংগাসন কৰি আছে শচীন কুমাৰ নাথ, যোগ শিক্ষক, জিম ইনষ্ট্ৰাক্টৰ, শৰীৰ চৰ্চাবিদ। এনেদৰে কিছুদিন অভ্যাস কৰিলেই কেইটামান সপ্তাহৰ ভিতৰতে ৰোগীয়ে আৰোগ্য লাভ কৰিব পাৰে। বহুতে অপাৰেশ্যন কৰিব খোজে, উপায় নাপায়, ভাল নহয় সোনকালে। কিন্তু আমি প্ৰাণায়াম, আসনৰ কথা কওঁ, একুপ্ৰেছাৰৰ কথা কওঁ, অস্ত্ৰোপচাৰ কৰিবলৈ আমি সঁহাৰি নজনাওঁ। ভৰিকেইটা ফাঁক কৰি লৈছে, দুই হাতত ভৰ দি মূৰটো উঠাই শৰীৰটো সোঁফালে ঘূৰাই চাইছে। তেওঁ বাওঁ ভৰি চাইছে সোঁফালে ঘূৰাই, তাৰপিছত বাওঁফালেদি ঘূৰাই সোঁ ভৰিটো চাব। তিৰ্যক ভুজংগাসন। বেক পেইন, ঠিক কঁকালৰ ওচৰত ভাঁজ লাগিছে, ব্যায়াম, মেছেজ এইটো। কেনেকৈ গম পাব আপোনাৰ যে কঁকালৰ বিষ হৈছে? মাংসপেশী বিষায়, কামোৰ মাৰি ধৰা যেন লাগে, সাংঘাতিক বিষ হয়, বিষ ভৰিৰ তললৈ নামি গৈ থাকে, হাউলিব খুজিলে বিষায়, কষ্ট হয়, অসহ্য যন্ত্ৰণা হয়, বস্তু দাঙিব নোৱাৰি, এগুচি পানো কিছু দূৰ কঢ়িয়াই নিবলৈ কষ্ট হয়, খোজকাঢ়িবও নোৱাৰি, ৱাকিং বন্ধ হৈ যায়। এয়াও এক ভুজংগাসনৰ প্ৰক্ৰিয়া। শচীন কুমাৰ নাথে সহজভাৱে আপোনালোকে শিকিব পৰাকৈ দেখুৱাই আছে। থিয় হৈ থাকিব নোৱাৰি, খোজ কঢ়াটো অসুবিধাই, থিয় হৈ থাকিবলৈও কঁকালটোৱে আমনি কৰে, কঁকালটোৱে আপোনাক পাৰ্মিশ্যন নিদিয়ে, অনুমতি নিদিয়ে। শলভাসন, উৰুৰ তলত হাত দুখন থৈ উশাহ স্বাভাৱিক প্ৰক্ৰিয়াত লৈ এখন এখন ভৰিকৈ দাঙিছে, অলপ সময় থৈছে। আপুনি যিমান সময় থ'ব পাৰে, আপোনাৰ যিখিনি সামৰ্থ্য সেইমতে কৰিব। আৰু যদি অভ্যাস হৈ যায়, আপুনি সমৰ্থ হৈ যায়, তেতিয়া ঠিক এনেদৰে কৰিব। আৰু বেছি সময়ো আপুনি ৰাখি থ'ব পাৰে, আপোনাৰ লাভেই হ'ব, লোকচান একোৱেই নাই। ডাক্তৰৰ ওচৰলৈ কেতিয়া যাব? চিকিৎসকৰ কাষলৈ? বেছিভাগ ক্ষেত্ৰতে ঘৰুৱা চিকিৎসা, প্ৰাণায়াম, বিশেষকৈ ভস্ত্ৰিকা আৰু অনুলোম বিলোম। অনুলোম বিলোম ৰাতিপুৱা গধূলি পাৰিলে 2 বাৰেই কৰিব, আধা ঘণ্টাকৈ, নোৱাৰিলে কমেও এবাৰ আধা ঘণ্টা নিৰন্তৰ কৰিব। কঁকালৰ বিষত ভস্ত্ৰিকা আৰু অনুলোম বিলোম প্ৰাণায়ামে যথেষ্টখিনি সহায় কৰে। কপালভাতি কৰিব পাৰে, কিন্তু কঁকালটোক যাতে বেছি ঝাৰ্ক নকৰে, জোকাৰ নাখায়, তাৰ কাৰণে মনোযোগ দিব লাগিব। গাৰু এটা পিঠিৰ ওচৰত লৈ, কঁকালৰ ওচৰত লৈ, পিছফালে বেৰত লগাই কপালভাতি কৰিব পাৰে, লাহে লাহে, বেছিকৈ নহয়। প্ৰাণায়াম, আসন, বনৌষধি, একুপ্ৰেছাৰ, এইবিলাকৰ সঠিক ব্যৱহাৰে আপোনাক নিশ্চয় উপকাৰ কৰিব। এয়া ভুজংগাসনৰ শলভাসন, বিভিন্ন আসন, কঁকালৰ বিষৰ কাৰণে যিবিলাক আসন বিশ্ববৰেণ্য যোগগুৰু স্বামী ৰামদেৱজীয়ে সদায় দেখুৱায়। ইণ্ডিয়া টিভিত 8টা বজাত, আস্থা চেনেলত ৰাতিপুৱা 5টা বজাত চাবলৈ নাপাহৰিব। তেওঁ ভালদৰে প্ৰত্যেক দিনেই সহজভাৱে
সকলোৱে বুজিব পৰাকৈ বুজাই আছে। এইবিলাকেদি আপুনি আৰোগ্য লাভ কৰিব পাৰে, কিন্তু দেখা যায় কাৎচিত কেতিয়াবা বেক পেইন আপোনাৰ বাবে এক জটিল চিকিৎসাজনিত সমস্যা হ'বগৈ পাৰে। জ্যেষ্ঠ যোগ শিক্ষক, ইঞ্জিনিয়াৰ, অভিযন্তা, টাটা টিৰ ছিনিয়ৰ মেনেজাৰ, এজন খেলুৱৈ বিদ্যাধৰ কুম্ভকাৰ ষ্ট্ৰেচাৰত উঠি পাটনালৈ গৈছিলে কঁকালৰ বিষৰ চিকিৎসা কৰিবৰ কাৰণে। তাৰ পৰা উভতি আহি যোগ কৰিলে, প্ৰাণায়াম কৰিলে। শ্ৰদ্ধেয় যোগগুৰু স্বামী ৰামদেৱজীৰ শিবিৰত তেওঁ অংশ ল'লে। আস্থা চেনেলৰ সন্মুখত বহি প্ৰত্যেক দিনে প্ৰত্যেকটো পষ্টৰিয়াৰে 10 বাৰকৈ কৰিবলৈ ল'লে আৰু এতিয়া হাজাৰজনক তেওঁ যোগ শিক্ষকৰ প্ৰশিক্ষণ দি প্ৰশিক্ষিত কৰি তুলিছে। আপুনি পঞ্চকৰ্মৰ চিকিৎসা কৰিব পাৰে, নেচাৰোপেথি ট্ৰিটমেণ্ট, শিৰোধাৰা, গোটেই বডিৰ ৰিলেক্স হৈ যায়, নাৰ্ভবিলাক নৰ্মেল হৈ যায়, হাড়বিলাক কোমল হৈ যায়, বডি ৰিলেক্স হৈ যায়। নিমখ গৰম কৰি কাপোৰত বান্ধি মেছেজ কৰিছে, ৰিলেক্সেশ্যন, বেড ৰেষ্ট ইজ দ্য বেষ্ট ট্ৰিটমেণ্ট। এয়া তেল, বিশেষ তেল এয়া কঁকালৰ ওচৰত দিছে, মহামাছ তেলেদি মেছেজ কৰিছে। এই বিশেষ ৰঙা স্পটটো সেইখিনি কঁকালৰ বিষৰ কেন্দ্ৰ। এয়া হেঁচা মাৰি ধৰিছে, তাত জ্বলন হৈছে, বহুত জ্বলন। এইখিনি জেগাটো পিটিকিছে, বহুত বিষ হয়, থাকিব নোৱাৰি, অসহ্য বেদনা। মানুহ বিষত চিঞৰ মাৰি দিয়ে, বিকট চিঞৰ। এই তেল নিজেও ঘৰত তৈয়াৰ কৰি ল'ব পাৰে। নিম তেল, বাদাম তেল, মিঠাতেল, নাৰিকল তেল, চিচম গছৰ তেল, ৰাজহাড়ৰ ষ্ট্ৰাকচাৰ দেখিছে? এই আসনৰ দ্বাৰা এই ষ্ট্ৰাকচাৰটো ভাল হয়। এই নিমখ গৰম কৰি সেক দিয়ে, মহামাছ তেলেৰে মেছেজ কৰে, একুপ্ৰেছাৰ মেছেজ। এইবিলাক কৰি আপুনি উপশম পাব, বিষৰ পৰা আৰাম পাব, বিশ্ৰাম নিশ্চয় লাভ কৰিব পাৰিব। আসনৰ কথাটো আছেই, আসন আমি দেখুৱাই আছোঁ। মৰ্কটাসন এইবাৰ দেখুৱাইছোঁ। আঁঠুৰ ওপৰত আঁঠু, গৰুহাৰ ওপৰত গৰুহা, দুইখন হাত দুইফালে, ভৰি সোঁফালে গৈছে, বাওঁফালে চাইছে। আকৌ অপজিট ফালে কৰিছে। আপুনি যদি বিষত ভুগিছে, নিজৰ শৰীৰটো লক্ষ্য কৰি থাকিব। ক'ৰবাত টেমুনা উঠিছে নেকি, শিৰবিলাক ফুলি গৈছে নেকি, আৰু বিষৰ সৈতে জ্বৰ, কেতিয়াবা আকৌ বাগৰি পৰিব পাৰে। বাগৰি পৰিলে আঘাত পাব, কটা চিঙা হ'ব পাৰে, শিলত পৰিলে মূৰ চুৰ ফাটিব পাৰে, সাৱধানে থাকিব। আকৌ যদি বিশ্ৰাম লৈছে, বিশ্ৰাম লোৱাৰ পিছতো অসহ্য বিষ, যন্ত্ৰণাৰ উপশম নাই। মৰ্কটাসনৰ দ্বিতীয় পষ্টুৰি, আঁঠু গুৰুহাত লগাইছে, বাওঁফালে চাইছে, সোঁফালে ভৰি গৈছে। আকৌ বিপৰীত দিশতো সেইদৰেই কৰা যাব। আঁঠু গৰুহাৰ ওপৰত থাকিব লাগে। এইটো এটা বিশেষ নিয়মবিলাক আমি ভালদৰে জানিব পাৰে কাৰণে এজন যোগৰ শিক্ষকৰ লগত আমি একেলগে বহি অভ্যাস কৰাটো গুৰুত্বপূৰ্ণ কথা। বিশ্ৰাম লৈছে কিন্তু বিষ কমা নাই, বিষ শৰীৰৰ তললৈ গৈ আছে, আঁঠুৰ পাৰ হৈ গৈছে, দুৰ্বল হৈ গৈছে, ভৰি জিনজিনাইছে, শৌচ প্ৰস্ৰাৱ কৰোঁতেও কষ্ট পাইছে, শৌচ প্ৰস্ৰাৱ কৰাৰ অসুবিধা হৈছে। অস্বাভাৱিকভাৱে আপুনি ওজন হ্ৰাস পোৱাটো মন কৰিছে, আপোনাৰ ওজনটো কমি গৈছে। তেতিয়া আপুনি চিকিৎসকৰ ওচৰলৈ যোৱাটো অত্যন্ত প্ৰয়োজনীয় কথা। তেওঁক আপোনাৰ অসুখৰ বুৰঞ্জীটো ক'ব। গোটেইবিলাক কথা লোকঢাক নকৰাকৈ চিকিৎসকক জনোৱাটো অতি দৰকাৰ। 3 নম্বৰ এইটো
মৰ্কটাসনৰ পোজ ভৰি হাতৰ ওচৰত লগাবলৈ চেষ্টা কৰিব লাগে আপুনি চেষ্টা কৰিব যিমানখিনি পাৰে আপোনাৰ সাধ্য অনুসাৰে জোৰকৈ কেতিয়াও নকৰিব লগাবলৈ চেষ্টা নকৰিব কঁকালৰ বিষ থাকিলে যদি বহুত বিষ আছে এই 3 নম্বৰ পৰ্যায়টো কৰোঁতে সাৱধানে অতি সাৱধানে আপুনি কৰিব চিকিৎসকৰ ওচৰৰ পৰামৰ্শ অতি দৰকাৰ তেওঁ কি খাব লাগে কিমান কেলৰিযুক্ত আহাৰ ল'ব লাগে আহাৰৰ বিধানটো দিয়ে ঔষধ দিব আৰু তেওঁ আসনবিলাক কি আসন কৰিব লাগে কেনেকৈ কৰিব লাগে সেইবিলাকো পৰামৰ্শ দিয়ে আৰু বহু চিকিৎসকে লিখিতভাৱে দিয়ে কিছু চিকিৎসকে পেইন কিলাৰ দিয়ে আপুনি বিষৰ পৰা উপশম পাবৰ কাৰণে কিন্তু বহু চিকিৎসকে ঔষধৰ পৰিমাণতকৈ ঔষধ পৰিমাণ কমাই দিয়ে আসন ব্যায়ামৰ কথা কয় শিকাইও দিয়ে ভৰিটো চক 60 ডিগ্ৰী ওপৰলৈ উঠাইছে কঁকালত এটা ষ্ট্ৰেচ পৰিছে যদি আপুনি 50 ইয়াৰ্ছ পাৰ কৰিছে 50 বছৰ পাৰ হৈছে তাৰপিছত বেক পেইন হৈছে যদি আপোনাৰ কৰ্কট ৰোগৰ ইতিহাস আছে কেঞ্চাৰ হৈছিলে কেতিয়াবা ষ্টেৰইড বহুত পৰিমাণে ব্যৱহাৰ কৰিছিলে আৰু এণ্টিবায়'টিক বা ঔষধ বহুত দিন আপুনি খাব লগা হৈছিলে তেতিয়া এই গোটেইবিলাক কথা চিকিৎসকক ক'ব চিকিৎসকৰ পৰামৰ্শ অতি দৰকাৰ তেওঁ কি ঔষধ খাইছিলে তাৰ ঔষধৰ পাৰ্শ্বক্ৰিয়া কি গোটেইখিনি তেওঁ বুজায় আপোনাক ইয়াৰ ৰোগৰ পৰা উদ্ধাৰ পোৱাৰ পৰামৰ্শখিনি নিশ্চয় আগবঢ়াব একুপ্ৰেছাৰ ঘৰুৱা চিকিৎসা বনৌষধ আসন প্ৰাণায়াম আপোনালোকক জনালোৱেই তাৰ লগে লগে এটা পেইন কিলাৰ আপোনাৰ পাকঘৰত থকা বস্তুৰে কৰিব পাৰে দেশীয় ঘি ভাল ঘি 1 চামুচ হেতাখনত উতলাব তাত এফুটা নহৰু পিহি পেলাই দিব আৰু অকণমান কালজিৰা উতলাই পেলাই দিনটোত 3 বাৰ খাব 3 দিন খাব বিষ বেদনা ক'ৰবালৈ গুচি যাব কোনো ছাইড এফেক্ট নাই পাৰ্শ্বক্ৰিয়া নাই আপোনাৰ পাকঘৰত থকা পেইন কিলাৰ খুব কঁকালৰ বিষ আপুনি তলমূৰকৈ শুই দিয়ক কাৰোবাক কওক ঘৰত থকা এটা নহৰু থেতেলিয়াই পেলাই কঁকালৰ বিষ হোৱা ঠাইত দিব 3 মিনিট দিব অতি পুৰিব জ্বলন হ'ব তাৰপিছত নিমখ মিহলোৱা কুহুমীয়া পানীৰে গা ধুব গৰম পানীত 100 গ্ৰাম আদা উতলাব বইল কৰিব আদাখিনি সেই পানী গামোচা বা টাৱেলত তিয়াই সেই টাৱেলেৰে ৰাজহাড় মেছেজ কৰিব আৰু বৰফ দিও আপুনি সেই বিষ হোৱা জেগাত লগাব পাৰে বেড ৰেষ্ট ভাল আহাৰ ৰেষ্ট ইজ দ্য বেষ্ট ট্ৰিটমেণ্ট সূক্ষ্ম যোগাসন আপোনাৰ মাংসপেশী সবল কৰক এয়া সেতু বন্ধ আসন গোটেইখিনি আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ আপোনাৰ গোটেই জীৱনটো আপোনাৰ সন্মুখত আপোনাৰ মুখলৈ চাই আপোনাৰ পৰিয়াল আপোনাৰ সন্তান পিতৃ মাতৃ ভাই ভনী সকলো ৰৈ আছে আপুনি যদি বিষত ঘৰত সোমাই থাকিব লাগে গৰু ছাগলীয়ে দেখোন আপোনাৰ বাৰীৰ শাক পাচলিও খাই পেলাব আপুনি কাম বন কৰিব নোৱাৰা হৈ যাব গোটেই জীৱনৰ লক্ষ্য আছে জীৱনৰ লক্ষ্যত উপনীত হ'ব লাগিব বহুত কাম আছে আপুনি কৰিবলৈ বহুত সংকল্প আছে কামৰ সংকল্প জীয়াই থকাৰ সংকল্প আসন কৰক প্ৰাণায়াম কৰক একুপ্ৰেছাৰ কৰক বনৌষধিৰ বিধান লওক আৰু ভালকৈ থাকিবলৈ চেষ্টা কৰক ধন্যবাদ আপোনালোকক এইখিনি আমাৰ সাধ্য অনুসৰি বুজাবলৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ নমস্কাৰ